ঝকৰা গাঁৱৰ যি ৭৫ বছৰীয়া পুৰণি গীৰ্জাঘৰখনক লীলাহান জুইত ভস্মীভূত কৰিলে, এইটো আমাৰ কাৰণে অতি নিন্দনীয় কাৰ্যকলাপ বুলি আমি গণ্য কৰিছোঁ। Farag pe. যোৱা ইংৰাজী জানুৱাৰী মাহৰ 15 তাৰিখে নিশা 9 বজাৰ পৰা 10 বজাৰ ভিতৰত ওদালগুৰি জিলাৰ হৰিঙা থানাৰ অন্তৰ্গত অম্বাগাঁও অঞ্চলৰ ঝকৰা গাঁৱৰ ৭৫ বছৰীয়া ছেইণ্ট টেৰেছা গীৰ্জাঘৰখন লিলিহান জুইত পুত গৈছিল। এই সংক্ৰান্তত আমি অসম চৰকাৰক, BTRক আৰু স্থানীয় প্ৰশাসন বিভাগক আৰু সমূহ ৰাইজক দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমি ইয়াতে ওদালগুৰি জিলা বড়ো কেথলিক কাউন্সিলৰ সকলো শ্ৰদ্ধাৰ সদস্যসকল আমি সমবেত হৈছোঁ। যোৱা 15 তাৰিখৰ এই অভাৱনীয়ভাৱে ঘটনা হৈ যোৱাক আমি অতি মৰ্মান্তিকভাৱে জনাব বিচাৰিছোঁ। প্ৰথমে আমি আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে সকলো মন্ত্ৰীসকল, MLA সকল আৰু আমাৰ BTCৰ চিফ প্ৰমোদ বড়ো প্ৰমুখ্যে সকলো EM আৰু MCLA সকলোলৈ আৰু আমাৰ স্থানীয় ওদালগুৰি জিলা উপায়ুক্ত মহোদয় আৰু SP মহোদয় সকলোলৈ আমি আমাৰ ওদালগুৰি জিলা বড়ো কেথলিক কাউন্সিলৰ পৰা নমস্কাৰ জনাইছোঁ আৰু নতুন বছৰ শুভেচ্ছা জনাইছোঁ। কোনোবা ব্যক্তিগতভাৱেই হওক বা সামাজিকভাৱেই হওক বা ৰাজনৈতিকভাৱেই হওক, যিসকলে ধৰ্মৰ বিৰুদ্ধে আমি যি ৭৫ বছৰীয়া গীৰ্জা ঘৰখনক অগ্নিদগ্ধ কৰাই ভস্মীভূত কৰিলে, তাৰ বাবে আমি এই সময়ত তেওঁলোকক আমি দুষ্কৃতিকাৰী বুলি ক'ম। তেওঁলোকক আমি গৰিহণা জনাইছোঁ, নিন্দা কৰিছোঁ। কিয়নো আমাৰ ভাৰত ছেকুলাৰ কাণ্ট্ৰি, ধৰ্মনিৰপেক্ষ কাণ্ট্ৰি, ধৰ্মনিৰপেক্ষ দেশ। সেই গতিকে আমি ৰোমান কেথলিক হৈ আমি ভাৰতৰ সকলো ধৰ্মকে সন্মান জনাওঁ আৰু সন্মান জনাই আহি আছোঁ আৰু আমি সন্মান জনাই থাকিম। কিয়নো এইটো গণতন্ত্ৰ দেশ, ধৰ্মনিৰপেক্ষ দেশ। কিন্তু এই ক্ষেত্ৰত অজানিতভাৱে আমাৰ অম্বাগাঁও এলেকাৰ ঝকৰা গাঁৱৰ যি ৭৫ বছৰীয়া পুৰণি গীৰ্জাঘৰখনক লীলাহান জুইত ভস্মীভূত কৰিলে, এইটো আমাৰ কাৰণে অতি নিন্দনীয় কাৰ্যকলাপ বুলি আমি গণ্য কৰিছোঁ। আমি তেওঁলোকক পুনৰবাৰ গৰিহণা জনাইছোঁ। তথাপিও গৰিহণা জনালেও আমি তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ, আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ। ব্যক্তিগতভাৱেই হওক, সামাজিকভাৱেই হওক, ৰাজনৈতিকভাৱেই হওক, যেই নহওক, যাতে আপোনালোকে এই দুষ্কাৰ্য যাতে এৰে আৰু আমাৰ সমাজত, গাঁৱত, ৰাইজত শান্তি আপোনালোকে আনে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। শান্তি আমাৰ মূল কাৰণ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে সদায় কৈ আহিছে,
শান্তি অসমত আহিছে, BTADত শান্তি প্ৰতিষ্ঠা হৈছে, ক'তো অশান্তি নাই। কিন্তু অভাৱনীয়ভাৱে আমি দেখিবলৈ পালোঁ হঠাতে আমাৰ ওদালগুৰি জিলাৰ চকৰা গাঁৱত এই অঘটন ঘটিল। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ জনাইছোঁ, আৰু BTCৰ আমাৰ চিফ প্ৰমোদ বড়ো ছাৰক অনুৰোধ জনাইছোঁ, আৰু স্থানীয় আমাৰ জিলা আয়ুক্ত মহোদয়ক ছাৰক আমি অনুৰোধ জনাইছোঁ তাৰ বাবে যাতে বিহিত ব্যৱস্থা কৰে। আমি অন্তিপলমে আমি এই অৰ্গেনাইজেশ্যন ফালৰ পৰা আমি জিলা উপায়ুক্তক আমি নিবেদন কৰিম সুবিচাৰৰ কাৰণে। আমাৰ এই এলেকা যাতে শান্তি হয়, ওদালগুৰি জিলা যাতে সদায় শান্তিত থাকে তাৰ বাবে আমি কামনা কৰিছোঁ। সকলো ধৰ্মাৱলম্বীৰ সদস্যসকলক আমি নিমন্ত্ৰণ জনাইছোঁ, অনুৰোধ জনাইছোঁ, ইয়াৰ এই অঘটন ঘটাৰ পিছত যাতে আৰু অন্য বাধা বিঘিনি নহয়, আৰু নিজৰ মাজত যাতে অন্য মতামত দাঙি নধৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। শান্তি যাতে বিৰাজ কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ। সদৌ আমাৰ এই ওদালগুৰি জিলা বড়ো কেথলিক কাউন্সিলৰ সমবেত হোৱা আমাৰ শ্ৰদ্ধেয় সকলো সদস্যসকলক মই আন্তৰিক শ্ৰদ্ধা জনাই মোৰ আৰু আমাৰ ৰোমান কেথলিক খ্ৰীষ্টান ফালৰ পৰা বিবৃতি দিবলগীয়া বিবৃতিটো আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।